হেল্ল' বন্ধুসকল, আপোনালোকৰ সকলো ভালে আছেনে? আজি মই নতুন আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজি দুটা কথা ক'ম, যি দুটা কথাই আপোনাৰ জীৱনত অলপ হ'লেও আগুৱাই যাবলৈ সহায় কৰিব। আশা আৰু নিৰাশা। সকলো মানুহে আশা কৰে, কিন্তু সকলো মানুহৰ আশাটো পূৰণ নহয়। আশাটো সদায় ডাঙৰ কৰিব লাগে, তেতিয়াহ'লে কিবা নহয় কিবা এটা পোৱা যায়। বহুতে আশা কৰে কিন্তু নাপায়, আৰু বেলেগৰ ওপৰত কেতিয়াও আশা কৰিব নালাগে। নিজে আশা কৰিব লাগে, আৰু নিজে যিটো বস্তু পাবা বুলি নিজৰ ওপৰত বিশ্বাস আছে সেইটো বস্তুত বেছি আশা কৰিব লাগে। আৰু আশা কৰি যিটো বস্তুৰ ওপৰত আশা কৰা হয়, আৰু সেই বস্তুটো পোৱাৰ পাছত মনটো বেলেগ আনন্দ লাগে, বেলেগ ফূৰ্তি লাগে আৰু বহুত ভাল লাগে। সেইটো কাৰণে আশাটো সদায় ডাঙৰ ৰাখিবা আৰু আশা কৰিবা। আশা কৰি যিটো বস্তু পোৱা যায় সেইটো বস্তু বৰ আনন্দদায়ক হয়। আৰু আশা কৰাৰ পাছত যেতিয়া যিটো বস্তু পোৱা নাযায়, তেতিয়া মনটো নিৰাশা হৈ যায়। তুমি কিবা এটা বস্তু আশা কৰিছা আৰু সেই বস্তুটো পোৱা নাই, তেতিয়া নিজৰ মনখন নিৰাশাৰে ভৰি যোৱাটো দুখেৰে ভৰপূৰ হৈ যায়। চাপোজ ধৰা দুজন বন্ধু একেলগে লটাৰী খেলিবলৈ গৈছে। দুইজনে আশা কৰিছে আমি ভাল বস্তু পাম, কিন্তু এজনে ভাল বস্তু পালে আনজনে পোৱা নাই। তেতিয়া যিজনে পোৱা নাই সেইজনৰ মনত অলপ দুখ আহিব যে মই লটাৰী কাটিছোঁ, সিও কাটিছে, কিন্তু সি পাইছে মই পোৱা নাই। তেতিয়া কি কৰিব লাগে যে নিৰাশা হ'ব নালাগে, দুখ কৰিব নালাগে। অলপ হ'লেও দুখ হ'ব, কিন্তু বেছি দুখ কৰিব নালাগে। তেতিয়া চেষ্টা কৰিব লাগে যে নেক্সট টাইম মই তাতকৈ ভাল পাম, তেতিয়াহে আগবাঢ়ি যাব পাৰিম। আৰু যদি ভাবা মই নোৱাৰিম, নেক্সট টাইম নাপাম, তেতিয়াহ'লে হাৰ মানি ল'লা। হাৰ মানিব নালাগে, কিবা নহয় কিবা এটা পাবা বুলি আশা কৰি আগুৱাই যাব লাগে।